কংগ্ৰেছলৈ অগপৰ জ্যেষ্ঠ নেতা উৎপল দত্ত। কংগ্ৰেছলৈ মন মেলিছে বিশ্ববিদ্যালয়ৰ প্ৰবক্তা, ৰাজ্য প্ৰশাসনৰ বহু শীৰ্ষ আমোলাই। শীঘ্ৰেই কংগ্ৰেছত যোগদান কৰিব প্ৰাক্তন IPS বিষয়া ব্ৰজেনজিৎ সিংহই। বিশ্ববিদ্যালয়ৰ দুজন জ্যেষ্ঠ অধ্যাপকেও কৰিছে সঘন যোগাযোগ। 2024 লোকসভা নিৰ্বাচনৰ পিছতেই যেন ক্ৰমান্বয়ে দিন ভাললৈ আহিছে কংগ্ৰেছ দলৰ। যোৰহাট সমষ্টিৰ পৰা গৌৰৱ গগৈ জয়ী হোৱাৰ পিছতেই দলটোৰ প্ৰতি আকৃষ্ট হৈছে বহুজন। 2026 নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলত যোগদান কৰিবলৈ প্ৰস্তুতি চলাইছে বিজেপি বা আন ৰাজনৈতিক দলৰ বহুকেইজন নেতাই। জানিব পৰা মতে কংগ্ৰেছ দলত যোগদান প্ৰায় নিশ্চিত হৈছে লখিমপুৰৰ প্ৰাক্তন বিধায়ক উৎপল দত্তৰ। কমলপুৰৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাৰ যোগদানো এক প্ৰকাৰ খাটাং। কেৱল ইমানেই নহয়, ৰাজ্য প্ৰশাসনৰ বহুকেইগৰাকী প্ৰাক্তন আমোলা তথা বিশ্ববিদ্যালয়ৰ অধ্যাপকেও দলটোৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছে। অতি শীঘ্ৰে কংগ্ৰেছত যোগদান কৰিব IPS ব্ৰজেনজিৎ সিংহই। IPS বিষয়াগৰাকী আগন্তুক উপ নিৰ্বাচনত বঙাইগাঁও সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত নিৰ্বাচন খেলাটো এক প্ৰকাৰ নিশ্চিত। কংগ্ৰেছ দলৰ এক নিৰ্ভৰযোগ্য সূত্ৰৰ মতে 2026 দলীয় টিকট নিশ্চিত হ'লে কংগ্ৰেছত যোগদান এক প্ৰকাৰ খাটাং বিশ্ববিদ্যালয়ৰ দুগৰাকীকৈ অধ্যাপকৰ। ইফালে অহা 16 জুলাইৰ পৰা অনুষ্ঠিত হ'ব কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক। আৰু সকলো ঠিকে থাকিলে এই বৈঠকতে নিশ্চিত হ'ব যোগদানৰ দিন তাৰিখ। নিউজ ডেস্ক NZ নিউজ।